Hello everyone, welcome back to my YouTube channel আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে অষ্টমী আৰু আমি ওলাই আহিলোঁ আজি পূজা চাবলৈ বুলি আৰু ইমানেই মানুহ ভিৰ চাওক। আজি বহুত মানুহ ভিৰ গোটেই ৰাস্তাত দেখিছেনে? ৰাস্তাত বুলি নহয় মণ্ডপতো ভিৰ। আজি আমি সোমাব পৰা সম্ভৱ নহয়, সেইকাৰণে আজি আমি ৰাস্তাতে ঘূৰিছোঁ, মানুহ চাইছোঁ। আৰু এয়া ভণ্টিহঁতে ইয়াত নাচি আছে, ইয়াতে অলপ সময় থাকিলোঁ। আৰু আমাৰ বেটী মানুহ এজনী, তাইক মোবাইল এটা কিনি দিছোঁ হেল্ল' হেল্ল' কৰা সেইটো। আৰু আমি তাতে থাকি অলপ সময় পিছত আমি ইয়াত খাবলৈ সোমালোঁ এখন ৰেষ্টুৰেণ্টত। আৰু যিহেতু পূজা বতৰ, বাহিৰত খোৱা মজাটোৱে বেলেগ ন, সেইকাৰণে আমি ইয়াত সোমালোঁ। এইখনৰ নাম কি আছিলে, ফুডছ ভিলা। আৰু ইয়াতে আমি কিবা এটা খাই লওঁ এতিয়া। আৰু এয়া আমাৰ শাক দেখিছেনে, কেনেকুৱা উৎপাত। আৰু এইফালে বৌ বিয়া আৰু আদি। কি খাম অৰ্ডাৰ দি দিলোঁ, অলপ সময় পিছত আহি যাব। এয়া আমি লৈছোঁ কাশ্মীৰ পোলাও, বাটাৰ চিকেন, বেবিকৰ্ণ আৰু এয়া মটন আৰু কাশ্মীৰ পোলাও লৈছোঁ। এইফালে এতিয়া চবেই খাবলৈ ষ্টাৰ্ট কৰিয়ে দিলে আৰু ময়ো এতিয়া খাই লওঁ। আমাৰ খাই কৰি হৈ গ'ল, তাৰপিছত ওলাই আহিলোঁ এতিয়া। আৰু বতৰটো বৰ এটা ভাল নহয়, আমিও ৰুমৰ পৰা অহা আগতো বৰষুণ দি আছিলে আৰু এতিয়া বৰষুণ দিব বুলি আমি সোনকালে ঘৰলৈ ৰুমলৈ গুচি আহিলোঁ। আকৌ পিছদিনাখন এয়া আমি ওচৰতে পূজা মন্দিৰ বুলি বাজবাৰীতে হয়, তালৈ আহিলোঁ। আৰু ইয়াত এয়া দেৱী মা মূৰ্তি বৰ ধুনীয়াকৈ সজাইছে। আৰু এয়া ৰাতিলৈ ষ্টেচনৰ ওচৰত পূজা মণ্ডপৰ ওচৰতে প্ৰগ্ৰেম চলি আছিলে। আৰু ইয়াতে আমি অলপ সময় থাকি আমি ষ্টেচনলৈ গ'লোঁ। এতিয়া ৰাতি বাজিছে 12টা। আৰু এয়া আমাৰ বেটী নটংগী দেখিছেনে, পূৰা ক'ব নোৱাৰা হৈ আছে। তাই ওলাই যাব পাৰিলে খুব ফূৰ্তি হয়। ইমান মূল আছে। এয়া নেক্সট ডে, এয়া চাওক আজি দেৱী মাক বিসৰ্জন দিবলৈ নিছে। আৰু এয়া মানুহ গোটেই ভিৰ। আৰু এয়া যোৰহাট টাউনৰ পৰিৱেশ, বহুত মানুহ ভিৰ। আৰু এইফালে পিছফালে বৌহঁত আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক।
ৰাতিলৈ বেটিয়ে এনেকৈ সদায় খেলে এইডোখৰত জেগাডোখৰ তাইৰ বহুত প্ৰিয়। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, একদমেই নাপাহৰিব দেই। আজিলৈ তেনেহ'লে বাই বাই, গুড নাইট।